নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ' মই আৰম্ভ কৰিছোঁ আজি আপোনালোকক কথাৰে সদায় ভিডিঅ' বনাই আছোঁ আজি কৰ্মৰে ভিডিঅ'টো বনাই দেখুৱাম বুলি ভাবিছোঁ বা কৰি দেখুৱাম বুলি ভাবিছোঁ আজি পথাৰলৈ ওলাইছোঁ দেখিছেনে এয়া গামোচা এখন লৈ লৈছোঁ এইফালে মোজা পাত লৈ লৈছোঁ এইফালে কাৰণে ক্ৰীম বন তাৰপিছত এইফালে চাহ এইফালে চাৰ্ট এটা তাৰপিছত আৰু পানী বটল এটা ভৰাবলৈ আছে গতিকে গোটেইকেইটা বস্তু সামৰি খুতৰি পথাৰলৈ লৈ লৈছোঁ আৰু যিসকলে ভাবে অকল মুখেৰে ভিডিঅ' বনাই থাকোঁ বুলি ভাবে সেইসকলৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ অকল মুখেৰে নহয় কৰ্মৰেও আমি ভিডিঅ' বনাওঁ সকলে কৈ থাকে যে অকল ভিডিঅ' মুখেৰে বনাওঁ বুলি ভাবে সেইসকলৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ চাব আৰু কিমান পৰা ধান কাটিছোঁ এইকেইদিনত সকলো দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ এইবাৰ ঘৰৰ খেতি ঘৰতে কৰিলোঁ ধানকেইটা আনক দিয়াতকৈ কিমান এটা ভাল লাগে সোণালী ধানখিনি চপাই মেলি আৰু এতিয়া প্ৰায় ঘৰৰ পৰা ওলাই ল'লোঁ আৰু এইফালেদি মই এতিয়া যাব লাগিব আপোনাৰ 1 কিলোমিটাৰমান আঁতৰলৈ পথাৰ আমাৰ বহুত দূৰ পথাৰ ঘৰৰ ওচৰত থকা পথাৰখন আমাৰ শেষ হ'ল ইতিমধ্যে আৰু আঁতৰৰ পথাৰখন আমি এতিয়া কাটি আজি কাইলৈ মানে শেষ কৰিম বুলি ভাবিছোঁ কেৱল পথাৰৰ অকণমান দৃশ্য দেখুৱাম আপোনাক চাওকচোন এখন বাৰীৰ মাজেদি লুংলুঙীয়া বাটেৰে পথাৰলৈ আহি বহুত দূৰ আহিলোঁ পথাৰৰ প্ৰায় পথাৰৰ ওচৰত মানে আমাৰ এখন বাৰী আছে এই বাৰীখন পাৰ হৈছোঁ পাৰ হ'ব লাগিব এইখন সন্ধিয়া হোৱাৰ আগতে এখন বহুত আন্ধাৰ হৈ যায় এতিয়া দেখিছেনে ইমান শূন্যতা হৈ আছে ভয়ো লাগে আকৌ বাৰীখন পাৰ হ'বলৈ অকলে এয়া দেখিছেনে বাহনী বাৰী গোটেই ঠাণ্ডা হৈ আছে একেবাৰে আৰু চাব কিমান দূৰ যাব লাগিব পথাৰলৈ বহুত দূৰৰ পিছতহে আমাৰ পথাৰ পামগৈ গৈ এয়া আহি আছোঁ এতিয়া বহুত স্পীডত আহিছোঁ আৰু ব্ৰইলাৰ বনাব বা ভাল লাগিছে দেই আৰু কি দিব ব্ৰইলাৰত অঁ টেঙা হ'ব ন ইহঁতে খাই আছে খাই আছা নেকি বাহনী খাই আহি পেলাই ফিচাৰী দিছেনে বহুত দূৰলৈকে ফিচাৰী আছে আমাৰ খুৰাহঁতৰ ফিচাৰী আৰু ফিচাৰীৰ মাজে মাজে আকৌ যাব লাগিব বহুত দূৰ তাত কাটিছিলোঁ পৰা ধান বহুত কাটিলোঁ পৰা ধান এতিয়া পৰা ধানখিনি আমাৰ কালি শেষ হ'ল এতিয়া আমাৰ থিয় হৈ থকা ধানখিনি কাটিম এফালে আমি যাম এতিয়া বহুত দূৰ যাম এতিয়া গৈ মানে আমনি লাগি যায়গৈ ধান কাটিবলৈ ভাগৰ লাগি যায়গৈ তাৰপিছতহে আকৌ অকণমান বহি মেলিহে কাটিব পাৰি মানে ভৰি চৰি বিষাই যায় গতিকে ইমান কষ্ট কৰি অকল যে মুখেৰে ভিডিঅ' বনাওঁ বা কথাকৈ ভিডিঅ' বনাওঁ সেইটো নহয় মই কামৰো মানুহ আৰু কথাৰো মানুহ গতিকে তেনেকৈ জীৱনটো অতিবাহিত কৰি আছোঁ আৰু আগলৈ কৰি যাম আৰু এগৰাকী বাইদেৱে মোক কৈছিলে যে আপোনাৰ ভিডিঅ' কোনে শুনিব ভিডিঅ'নো কোনে শুনিব গৰু ছাগলী পোহক সেই বাইদেউগৰাকীক মই ক'বলৈ বিচাৰিছোঁ যে মোৰ ভিডিঅ' মই অইনে শুনি পেলাই মোক কিবা এটা সঁহাৰি জনাব সেইকাৰণে মই ভিডিঅ' বনোৱা নাই মই ভিডিঅ' জাষ্ট মোৰ কথাখিনি ক'বলগীয়াখিনি কৈ পেলাই ভিডিঅ'বোৰ বনাইছোঁ আৰু আপুনি যদি ইচ্ছা নাই নুশুনিব আপোনাক মই জোৰ কৰি শুনিবলৈ কোৱা নাই কিন্তু যি টি কমেণ্ট মোৰ ইয়াত দিবলৈ নাহিব আপুনি কি গৰু ছাগলী পোহাৰ কথা কৈছে আপুনি আহিব এদিন মোৰ ঘৰলৈ গৰু ছাগলী পোহা গৰু ছাগলী মোৰ ঘৰত যে কি আছে গৰু গাখীৰ আপোনাক মই গা ধুৱাব পৰা ক্ষমতা বৰ্তমান ভগৱানে দিছে মোক গতিকে আহিব মোৰ ঘৰত গাখীৰ কিমান আছে মই দেখাই দিম উপদেশতকৈ আহি ভাল নিজে কৰি দেখাওকচোন আপুনি আপোনাৰ এটা ভিডিঅ' মই চাবলৈ ইচ্ছা কৰি আছোঁ গতিকে দেখাবচোন আপুনি গৰু ছাগলীনো আপোনাৰ ঘৰত কিমান আছে মোকো দেখাব আৰু ৰাইজকো দেখাব বুলি আশা কৰিলোঁ কাৰণ উপদেশতকৈ আহি ভাল সকলোৱে জানে নিজে কৰি আনক কথা ক'ব লাগে আমি এতিয়া হাতে কামে কোনফালে আপুনি মোক পেলাব কৰিবলৈ ক'ব সকলোতে আমি ভগৱানে হাত দুখন দিছে আৰু ভৰি দুখনো দিছে গতিকে কষ্ট কৰিবলৈ এলাহ কৰা মানুহ আমি নহয় সেয়েহে তেনেকুৱা কমেণ্টবোৰ যাতে ভৱিষ্যতে নকৰে আপুনি এগৰাকী মহিলা নহয় জানো মহিলা হৈ পেলাই মহিলাৰ কথা এনেকৈ ক'বলৈ বেয়া নালাগেনে উৎসাহে দিব লাগে
গতিকে আমি ইমান কষ্ট কৰি কিবা এটা বনাইছোঁ, আপুনি উৎসাহে দিব লাগে। আপোনাৰ নিচিনা সেই সহজনীয়ে মোক উৎসাহ দিছে। মোৰ কমেণ্টবিলাক পঢ়িবচোন, খুব ভাল লাগে। গতিকে আনক সেউ জ্ঞান কৰিবলৈ চেষ্টা নকৰিব, উৎসাহ দি পেলাই আগবঢ়াই নিবলৈ চেষ্টা কৰিব। বেয়া লাগে মাইকী মানুহ হৈ পেলাই আনৰ জ্বলা হোৱা দেখিলে জ্বলাটো বৰ বেয়া কথা। ব'লক আৰু দেখাম আগলৈ। দেখিছেনে কিমান দূৰ আহি আছোঁ পথাৰলৈ। এই ফিচাৰী দুটা ফিচাৰী দুফালে আহি আছোঁ। গতিকে ফিচাৰী শেষ হোৱাৰ পিছতো আৰু বহুত দূৰ যাব লাগিব। কোনো নাই, আঁতৰত মানুহ আছে, মাত্ৰ মইহে আছোঁ ফিচাৰীটোৰ মাজত। ভয়ো লাগে আকৌ সাপ চাপ পৰি থাকে বুলি। উপায় নাই, যাবই লাগিব। আৰু দুপৰীয়া সময় যিহেতু স্কুলৰ পৰা আহিছোঁ 12টা বজাত, আহিয়ে ঘৰৰ ইটো সিটো কাম কৰি আকৌ দৌৰা দৌৰিকৈ ওলাই আহিছোঁ। কিমান দৌৰা দৌৰি হয় নহয় পথাৰৰ কেইদিন। তাৰ মাজতে ল'ৰাকেইটাকো সময় দিব লাগে, পঢ়া শুনাত চাব লাগে, খোৱা বোৱাত চাব লাগে, নিজৰ স্কুলৰ দেশৰ কথাটো আছেই। তেনেকৈয়ে আমিবিলাকে দিন পাৰ কৰি আছোঁ। আৰু আপোনালোকে আপুনি কি কৰে নাজানো। আচলতে আপুনি চাগে ওপৰতে পোৱা এগৰাকী ধন ঘটা কৌশলে আপুনি ধন ঘটি আছে ওপৰতে, সেইকাৰণে আপুনি কষ্ট কি বুজি নাপায় আৰু আনক কথা ক'বলৈ চিন্তা নকৰে, সেইকাৰণে ক'ব পাৰিছে। আৰু যাই নহওক, ব'লক পথাৰ ভিডিঅ' অকণমান। আহি পাই গ'লোহি। এইফালে দাৱনীয়ে কাটি আছে, এয়া দিছেনে, বহুত দূৰ আহিব লাগে পথাৰখনতো। আমি আকৌ ইয়াত পজালিহে কাটোঁ। মুঠি বান্ধি থাকিলে সময়টো গুচি যায়, সেইকাৰণে ভাবোঁ পজালি কাটিলে পটাপট হয়। পথাৰ পাই গ'লোহি। আৰু এই আমাৰ ধান আমি নিজেই কাটিছোঁ। ইয়াৰ পৰা সেই একদম বহুত দলনিৰ ওচৰলৈকে আছে। গুটি চিটাটো আমাৰে আমি কাটি কাটি থৈ গৈছোঁ। পজালি তালৈকে আছে। মানুহজনে ইতিমধ্যে কাটি আছে পথাৰলৈ, মোৰ স্কুলৰ পৰা আগতে আহি পেলাই। এইজনে মানুহে কাটি আছে। কাষতে আমাৰ মিচিং বাইদেউসকলে ধান কাটি আছে। আৰু এইফালে প্ৰায় পথাৰ খালীয়ে হৈছেগৈ আৰু কাটি কাটি এফালৰ পৰা সকলোৱে কাটি শেষ কৰিছে। আৰু আমাৰো বেছি নাই আৰু বৰ্তমান কমিলেগৈ। এই দেখি পোৱাৰ পৰা আমাৰ এইটো চিতা, গতিকে আমাৰো বেছি নাই আৰু কাটি শেষেই হৈছে। হা ধুনীয়াকৈ ড্ৰেছ চেছ কৰি ল'লোঁ। পূৰা একদম কামত ব্যস্ত হৈ আছোঁ আৰু এতিয়া। দেখিছেনে গামোচা চামোচা বান্ধি লৈছোঁ যদিও ৰ'দ পূৰা পৰি আছে। উপায় নাই, ৰ'দ সহ্য কৰিবই লাগিব পথাৰলৈ আহিলে। আৰু অকণমান আছেগৈ, গতিকে কাটি শেষ যিমান সোনকালে কৰিব পাৰি সিমান সোনকালে আজৰি হ'ব পাৰিম। গতিকে কাটি আৰু দুইটাই সমানে কৰাৰ কাৰণে আচলতে বহুতখিনি চমু চাপি গ'ল। নহ'লে অকলে লাগি থাকিলে বহুত পিছ পৰি গ'লোহেঁতেন। সেইকাৰণে সোনকালে কৰাৰ পৰা ভাল হৈছে, সোনকালে আজৰি হ'ব পাৰিছোঁ। আমি কথাৰ মানুহ নহয়, কামৰ মানুহ। কামৰ মানুহ হয় নাই বাৰু? মানুহে কথাৰ মানুহ বুলি ভাবে, গতিকে কামৰ মানুহ। কামৰ প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ আৰু কামো যে কৰোঁ, অকল যে ভিডিঅ' নবনাওঁ, সেইটো প্ৰমাণ দেখুৱাই দিছোঁ। হয় নহয়? এতিয়া এইবোৰ ধান গোটেই অকলে কাটিলোঁ গোটেই ঘৰতে, হাজিৰা নলগোৱাকৈ। কি দৰকাৰ আছে 400 টকা হাজিৰাক দিবলৈ? হাত আছে, ভৰি আছে, 10 ৰুমত কাম কৰিব পৰা ক্ষমতা আছে। গতিকে এই বাইদেউগৰাকীক ক'ব বিচাৰিছোঁ যে অকল আমি কথাৰ মানুহ নহয়, আমি কামৰো মানুহ। গতিকে যি টি কমেণ্ট মোৰ ভিডিঅ'ত নিদিব, চাই চিতি কমেণ্ট দিব। আৰু মোৰ ভিডিঅ'বোৰ চাব আপুনি, গতিকে তাত গম পাব। ভিডিঅ' চাই পেলাই কমেণ্ট কৰিব। যি টি কমেণ্ট মোবাইলটো হ'ল বুলিয়ে নিলিখিব দেই। নাই, মই কামটো কৰি দেখুৱাই দিছোঁ, তেতিয়াহে হ'ব। এনেই মই ভিডিঅ'কে বনাই থাকোঁ বুলি ভাবে মানুহে। গতিকে কামৰ সৈতে কথা কৈ দেখুৱাই দিছোঁ। এতিয়া এই চিতাটো যদি হাজিৰা দিলোহেঁতেন মিনিমাম 1500 টকা গ'লহেঁতেন।
গতিকে 1500 টকা এটা হাতত ঘৰত ৰাখি দিলোঁ। ল'ৰা ছোৱালী পঢ়া বস্তু আনি দিব পাৰিম সেই 1500 টকা নে কি কোৱা হয় নহয় বাৰু? গতিকে এতিয়া আমাৰ মকা মিলাই কৰিলে কিনো আৰু চব কাম হৈ যায়। মকা মিলা আৰু আলোচনাৰ মাজেদি যিকোনো কাম সমাধা কৰিব পাৰি। তেতিয়াহ'লে এয়া চাই দিয়া চাওক একদম গোটেই চিতাটো দেখুৱাই দিয়ে। সেইফালে একে বহুত দূৰলৈকে কাটিলোঁ, গোটেই আঁতৰলৈকে কাটিলোঁ নহয়নে বাৰু? পইচাকেইটা ঘৰতে ৰাখি দিলোঁ আৰু এতিয়া একণ আছে আৰু সেই আগলৈ অকণমান আছে। মিৰাকা বাইদেউ আপোনালৈ এইকণ বনাই দিছোঁ। আপুনি কৈছে গৰু ছাগলী পোহাৰ কথা যে কৈছিলে, এয়া চাওক মোৰ ঘৰত বৰ্তমান এই গাই 2জনী আৰু এয়া চাওক পোৱালি 2টা, 3জনী গাই আছে, ক্ষতি গাই তাৰে 2জনী আৰু এজনী মোৰ বৰ্তমান গাভিনী হৈ আছে। এজনী মোৰ জাৰ্চি গাই, এজনী মোৰ জাৰ্চি কচ জাৰ্চি। ৰাতিপুৱা এজনী বৰ্তমান এই নতুন প্ৰথম পোৱালি দিছে। এয়া 1 নম্বৰ পোৱালি দমৰা পোৱালি। গতিকে এজনী গৰু মই এতিয়া বৰ্তমান খীৰাবলৈ তেনেকৈ আৰম্ভ কৰা নাই। ভগৱানে কৰিলে ওলাব চাগে। গতিকে এনেই থকা মানুহ আমি নহয়। আপুনি যদি এনেই বহি শুই সময় কটাইছে তেতিয়াহ'লে আপোনাৰ নিজৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। আনক চকু দি লাভ নাই। আৰু এইফালে ইয়াত 2জনী গাই, টোটেল মোৰ 3জনী গাই বৰ্তমান আছে। তাৰে 2জনী মই ক্ষতি গাই আৰু এজনী গাভিনী হৈ আছে। আৰু শুনক ৰশ্মি ডেকা বাইদেউ, মোৰ ঘৰত 12টা গৰু আছিলে। ৰাতিপুৱা 4জনী গৰু খীৰাওঁ, কিন্তু সময়ৰ অভাৱত মই গৰুখিনি বিক্ৰী কৰি দিলোঁ। এতিয়া মই সময় ৰাতিপুৱা আপুনি এগৰাকী অংগনবাড়ী ৱৰ্কাৰ সুধি চাব কিমান দৌৰাদৌৰি হয়, সেইকাৰণে গৰু বেছি ৰখা নাই। এসময়ত মোৰ ঘৰত 12টা গৰু আছিলে, 4জনী ক্ষতি গাই আছিলে। ৰাতিপুৱা মোৰ বৰ দৌৰাদৌৰি হয় কাৰণে মই গৰুকেইটা বিক্ৰী কৰি বৰ্তমান এতিয়া 3জনী ৰাখিছোঁ। আৰু এই 3জনীয়েও মোক ৰাতিপুৱা জ্বলা কলা দেখুৱাই দিয়ে, ক্ষীৰাওঁতেনে বহুত সময় গুচি যায়, দৌৰাদৌৰিকৈ ওলাই যাব লাগে। সেইকাৰণে মই গৰু কমাই দিলোঁ। গতিকে আনক কথা কোৱাৰ আগত নিজক এবাৰ নিজে চাব আপুনি কি কৰিছে, তাৰপিছত আনক দিহা পৰামৰ্শ দিয়াটো ভাল, উপদেশতকৈ আৰ্হি ভাল। গতিকে নিজৰ ওপৰত সদায় চকু ৰাখক, নিজে কি কৰিছে সেইটো মন দিয়ক। আনক আঙুলিয়াই দি লাভ নাই আৰু আনক কথা কৈ লাভ নাই। গতিকে নেক্সট টাইম আপুনি জাহা তাহা কমেণ্ট আৰু ভিডিঅ'তে মোৰ হিচাপত কৰিব নালাগে, কাৰণ আপোনাক মই পদে প্ৰমাণৰ সহকাৰে দেখুৱাই দিছোঁ। আৰু যাতে মোৰ ভিডিঅ'ত আপুনি যিটি কমেণ্ট কৰিবলৈ নাহিব। আপুনি গৰু পুহিব লাগে আপুনি নিজে পোহক, ছাগলী পুহিবলৈ মন আছে আপুনি নিজে পোহক। আনক দিহা পৰামৰ্শ দিয়াটোতকৈ নিজে কৰি দেখুওৱা এটা ভিডিঅ' আপুনি ৰাইজলৈ আগবঢ়াব বুলি মই আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন এটা ভিডিঅ' লৈ আহিম। আপুনি কমেণ্ট নকৰিব। আৰু এটা কথা নহয়, আমাৰ যি মন যায় মই তাকেই ভিডিঅ' বনাম। আপোনালোকে যিটি কমেণ্ট কৰি এনেই গালি সোপা শুনিবলৈ চেষ্টা নকৰিব। ৰশ্মি ডেকা আপোনাকো কৈছোঁ, যিটি কমেণ্ট কৰিবলৈ নাহিব। যদি ভাল কিবা কথা ক'বলগীয়া থাকে, উৎসাহ দিবলগীয়া থাকে, তেতিয়াহ'লে আহিব। এনেই আপোনালোকে মুখখন খজুৱাই নিজে অপমানিত নহ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।